অফিস পাওয়াই নাই ৰহে কথা আছে অলপ কৈ আছো এই শুন ইমান বন্ধ গৰমত আইছো হয় নহয় কেনেকে ৰ'দ দিছি দেখছা না নাই অকমান এটা বতাহ মাৰি আছে অলপ টাইম এতে তাৰপিছত অফিচত যাম চাও নামছো ৰখাই ল'বা দি এতিয়া আৰু ৰখছো কি কব লাগা আছে কবা লাগা মানে এতিয়া শুন তোক মই কিমান ইন্সুৰেন্স কৰাই দিলো হে কিমান ইন্সুৰেন্স কৰাই দিলো কিমান মানুহ দিলো আমি কাম কৰিয়ে আছো কিমান কাম কৰবি হয়নে নহয় ইন্সুৰেন্স হল বুলি কিমান কাম কৰি থাকিবি তই যে তোৰ মোৰ লগ হৈ বিলে এইখিনি কাম কৰবা নৰা লগ হয় কিন্তু হল বুলি কিমান অফিচৰ কাম কৰবি অলপতো বাহিৰা বতাহটো ল'বা লাগবো এতিয়া 10 মিনিট অফিচত দেৰিকে গেলি মোৰ কথা কিনি শুনছো 10 মিনিট তই দেৰিকে গেলি অফিচত কোনে একো নকয় মই আছো না নাই তোৰ লগৰী মই আছো তো কোনো একো কবা নৰে সেইখিনি হিম্মত আৰু নাই বুঝছা এতিয়া হেৰি কি বুলি কয় এটা কালি কেইটা ইন্সুৰেন্স করলি 7টা মান হয় হে 3-7টা মান হয় 3-7টা হইছে মোৰ বেপাৰ এটা ডাউন হৈ গেল এই ইটা আমি লৰা ধেমালি কৰাৰ সময় না আমি অফিসত যাব মোৰ ইমান ৰ'দত এই ইমান মস্ত ৰ'দ খাং মাথাটো তাম্মাম বিখিছি যাব হে তোৰ ৰ'দত মূৰ বিষাইছে কাৰণে মই হাৱাত এটা বহাইছো আহি কি দেখোন কি ধুনীয়া মস্ত গছ একিটা হাৱা মাৰি আছে এতে অলপ টাইম বহি যা এই শুনছো পলাই যাও হে হারামজাদা কি কথা কবা মই দুটা চলিৰ মা আৰু তই ইটা ইলে ফালতু কৰবা আইছে ফালতু কৰা নাই সঁচাই কৈছো তুই দুটা নহয় 7টা চলি হলিও মই তোক একসেপ্ট কৰি বুজি পাইছা তই সেই বুঢ়াটোৰ লগে থাকবা লাগে কৈছো সেই কথা ভালকে কবি দে কথা ভালকে কবি বুঢ়া আৰু দাড়ি পকাই থাকোতে গেছি দাড়ি পকালো কিবা হলেও তাৰ লগত মই বিয়া হৈছো না হলিউটো তোৰ আগতে মোল্লাই অলপ হলিউটো ভাল পোৱা আছিল সেইখিনি খাতিৰতে কৈছো আকৌ যাও এটা কালততো তই মোক বিয়া কৰাৰ পৰা যোগ্য নহলিয়ে নিজৰ ভৱিষ্যতৰ কথা তই নাভাবলি অকমানো মদ খাই ভাং খাই ঘূৰি ফুৰিলি তাৰপিছত তোক জেলতো নিলা বহুতবাৰ তোৰ এই বদমাছি বিলাকৰ কাৰণে তাৰপিছত মোক বেলেগে বিয়া কৰা নিলে এতিয়া তোৰ এইখিনি সময় টকা কেইটামান গোটাই পেলাই তোৰ এতিয়া চিন্তা লাগছি বিয়া কৰা এতিয়া মই বিয়া হোৱাৰ পিছত ৰাম কোৰ কথা নি ক'ত লগাই দিছা আগতে মই পগলা আছিলো এতিয়া ভাল হৈছো নহয় এতিয়া ভাল হলি বুলি মই তোৰ লগত এতিয়া গুচি যাম কলে মোৰ কি সন্মান নাই সন্মানক মাৰে গুলি আজিকালি কত কৰিলে পলাই যায় আৰু তই সন্মানৰ মাথা মাৰি আছা তই যা তই বেলেগৰ লগত পলাই যাবি মই নাযাওঁ ফালতু কথা মই কৈ নাছিলো হয় নেকি তারা নাযা তো অফিসকো নাযা মই একেলা খোজকাঢ়ি যাম একেলা যাবি কেনকে যাবি মই যাম খোজকাঢ়ি গাড়ী যাম দেছো তো যাই দেখো মই যাওঁ যাবি আইখালা কিয়ানো খংকৰা হৈ হেংকে কিয়া খংকৰা ফালতু কৰবা মোৰ একদম টাইম নাই মোৰ মাথাটো বহুত বিষেছি যা যদি বল আৰু নাযা যদি মই খোজকাঢ়ি গুচি যাম মই কেইবাৰ কমে তো মাথাৰ বিষ কমা বেলে তো এচি হাৱা খাই তোৰ দুনিয়াৰ মাথা বিষ উঠছি জানা না সেইকাৰণে বঢ়িয়া নেচাৰেল হাৱা দিছো এটা অলপ টাইম এনে কথা নাপাতিলো ৰৈ থাকচোন বুজি পাইছ নে এটা যা যদি যোন নাযা যদি থাক সেনেকা কবি তই নেকি যেতিয়া যাছো তই অকলে যায় দেখো বাৰে বাৰে কৈ আছে এবাৰ কিন্তু মই যামেই অকলে সঁচাকে হয়নি যাইব কেনা যাইব খোজকাঢ়ে যাইব যাইতে পাৰো না কি ফালতু কৰি আছা বল কেনকে জোৰে মাৰে যাও উঠ আপা কেরা যাবে হ্যাঁ ভাড়া দিছস কতদিনে আমি গাড়ি লয়ে ফুরছে ভাড়া দিছস তেরি তো কি ফালতু কৰি থাকা বাৰে বাৰে বল না বল এই রহেই তোর লগর এগুলা করি ভাল লাগে বুঝি পাইছ না বহুত খং উঠছি তো খং উঠিলিও নহব এতিয়া তো খং উঠিলিও মই নেনো তই যদি মোৰ লগত এনেকা কথা নক মই তো খং উঠিলিও নেনো কামৰে তাৰ লগত আইছিলুৱে মই ভগৱান আমু নহয় এইগিলা মুখ চলা বুলি কয় বুজি পাইছা যদি ইন্সুরেন্সৰ কামত মুখ নচলালি টকা কেনকা করবি বল মুখ চলা টকা কথা বল রসুনে দেহি কথা কিন্তু কবা দি মই মুখ চলাই তো 85টা দিলু না 85 নে কেইটা দিলু তো হেৰি পিছে মোৰ মুখখান আছে কাৰণে তো মই ইমানখিনি চলবা পাৰছু নহলে এইখান সেকেন্ড হ্যান্ড খান মই লবা পারলি হয় নেকি হ্যাঁ হয় না কথা তাৰ অহংকাৰ এই পুৰণা হেস্তি খান নউতে সেইখিনি অহংকাৰ আছে দেচোন কিনো করবি আৰু মুখখান চলে যেতিয়া সেইখিনি অহংকাৰ কৰবাই লাগু হয় না এটা তো যাবি না এতে ৰখি থাকি শুনে বহুত ধুনীয়া হাৱা মারছি কি ভাল লাগছি
দে তোৰ বিৰাট খং উঠিব গম পাইছো যাওঁ দে যো অ কাকা কাকা অ ঘৰত আছনে এ কোন আহিছিল আছনে ৰচনী টেবলেট পানী মাৰি Hey, বৰষুণ দিছে নেকি? Hey, মালিকে গাড়ী কাপোৰখিনি দিব মছলা। Hey, বৰষুণ দিছে নেকি? নহলে মালিকে কাপোৰ মখা বেছি নেকি? দি দিব মছলা। Hey, কি মছলা দিয়া কথা কৈছো হে? মছলা দিছে তুমি ঘৰত দেখোন তালা মাৰা আছে। Hey, তই কিবা চুট্টু কৰিব আহিছ নেকি এটা? নহয় মই এখন ঘৰৰ কাম কৰা নদৰা। মালিকে নাই বজাই আহিছে। পিছত আহিবি যা। ও কেছটো নগেন যেন লাগছি। ও মালিকে তাৰমানে তোক বিশ্বাস নকৰে। বেটা আজিকালি এই ৰাখা চাকৰ বিলাকক বিশ্বাস কৰিব নোৱাৰা হৈছি যে ঘটনা ঘটাই নহয় ইহঁতে দেখিছা হাতটা গাঁৱৰ ফালে টানছি মায়ে ঘৰৰ কথা বেয়াকে কব নিদিবি মাকৰ ঘৰৰ কাৰণে চান দি দিব পাৰে কিয় নিদিম মোৰ আই এই মোৰ ঘৰ আৰু মোৰ অধিকাৰ হয় নেকি থাকবা আহিছি এই যা মুখত তোক নামাই দিম বাপেৰা নিচিনাকে মুখত মাৰি খাব পৰা আহিছ হে চলি মালিক যেতিয়া আহে তেতিয়া আহিব পেচাই খাব লাগছি অকমান পঢ়িলো মই ইহঁতে মানে মালিকৰ পৰা পিছত লাগব তই বেজাই ভাল চলি থৈ একেবাৰে পাছত থিয় হৈ আহিছো অকমান মই বহি চলি ক'ত কৈছে বক্সিং মাৰিম হা বক্সিং মাৰবা আহিছি বৰতাই একেবাৰে তই যদি ৰাখা চাকা হৈ পেলাই বাৰান্দাত পৰি আছ তই কত মানুহক চিধা কৰিলো কুবাই আৰু তোৰ যদি গল মুটকিবে নৰো চাবি চলি চিনি পোৱা নাই বাপেৰে ৰচোন কাকা ঘৰ আহি কি ফেৰ পাতি লৈছে দেখোন কাকাবো আহিলি ইয়াত কি শিক্ষা দিব লাগে মই যাম শুনছা এতিয়া বচোন তলতে বহ আমি অলপমান তলতে বহো দে হ'ব দে তলতে বহ চলি ইফালা বহ যা সোনকালে যা গান মই দি মই ভাবছোন দে সোনকালে গা ৰচোন মা মোৰ মৰমৰ দেউতা চেনেহৰ দূৰলৈ নিদিবি মোক কৰি গাব লাগিব ৰচোন ভাবিবচোন মই পচি গল দাজি পলাবি তই মালিক আহিলে তোৰ কি বকলা বকলি কৰিম মই গাবে ৰচো এগুলা কোন কি গান এনেকৈ জোৰা লগাই লৈছো এগুলা কি গান গাইছো এগুলা একো গান চান হোৱা নাই দেখা নাই একো গান চান গান চান হোৱা নাই মোক কৰা অপমানৰ প্ৰতিবাদ মই গানে দিয়ে কৰিম পাৰ যদি তইও গা হয় নেকি দম চাও আজি হয় ইমানো দুৰ্ভগীয়া আছিলো যে মই ভগৱান তুমি আজি ৰক্ষা কৰা মোক গাব লাগিব বাৰে মোৰ তাত কয়া পৰি থাকে নেকি গানটো অকমান দীঘলকে গাব নোৱাৰো বাৰে কয়া মোৰ তাত পৰি থাকে মনত পচি কত মৰম দিলো তোক কত মৰম দিলো তথাপিতো মই তোৰ আপোন হবা নোলো কোনে তহঁত কোনে ঘৰে ঘৰে গান গাই ফুচি গোটেই মোৰ বাৰান্দাখন লেতেৰা কৰি পেলালে এতে উঠ এপৰে যা আৰু তই কি কৰি আছ
মই ঘৰত তালা মাৰি থৈ যোৱাতে এই অৱস্থা আৰু যদি তালাটো মই খুলি থৈ গেলো হয় কি যে হল হয় ভগৱান বাবু মোক চিনি পোৱা নাই নেকি কোনে তই চিনি পোৱা নাই নাপাজি একমাত্ৰ ভনী আছিল চম্পা মই কলেজে গৈছিলো চিনি পোৱা নাই নেকি কোন চম্পাই তই ইয়া নামি দিও মোক চিনি পাইছ চাইড কোন মামে ৰে মই চিনি পাও না গাছডালকে চিনি পাও না ফলটো চিনি পাও মই এই চম্পা চিনি পোৱা নাই বোলো হ'ব পাৰে দে বহুত দিন হ'ল নহয় বহুত বছৰ হ'ল আহাই নাই সেইকাৰণে কিজানি চিনি পোৱা নাই ক'ৰবাত ভুলে পেলাই বেলেগ ঘৰতে সোমালো আহে নেকি ক'বা নোৱা ক'ত কি হৈছে এই একো ভুল হোৱা নাই শুনছানে এইখন মোৰ জন্মস্থানে এই আই বাপাই মোৰ মুখ নাচাও বুলি কোৱাৰ কাৰণে এই মৰুণটাও নাহিলো এতিয়া ন তোৰ মুখ চাই থাকিব লাগে আমাৰ সময় নাই আদালো চাবি যা মোক বস্তুবিলাক ঘৰত গা আছে নে নাচাও ঐ তোক মই চিনি জানি নাপাও তই মোৰ ঘৰত কি সোমাব আহিছে ৰে লাজ নাপা তই তোৰ ঘৰ এখন মোৰো ঘৰে ভাই তাইক মই চিনি জানি নাপাও এখন বস্তু মই এখন গৰমত বোৱাৰী চেহেৰা চাও ঐ চেহেৰাক ধৰি কথা নকবি দেই জিম্মাৰি বনাইছো এই বডি মই চেহেৰাক ধৰি কথা কবা আহে তাই মোক এইবাৰ যাবা দিয়ে মোৰ যাবা দিয়ে বাপ্পা ঐ কি মুখৰ গোন্ধ তহঁতৰ মুখৰ গোন্ধত মানুহ মাৰা যাবয়ে ৰাতিপুৱা মুখ চুখ নোলোৱা আগতে বস তাৰপিছত বাকী পিছত কথা বাৰ্তা পিছত হোৱা আগতে বস কি বাতি লবি তালুৱা দাঁত মাজা লো মাইনা লো এই লো Sadidi. Tak malite. Apao, কেনেদি এটো ইমান কি পম হেই মৰমন থাকি এনেই হলি গম পালি মই ৰাতিপুৱা এটা খৰচ কিয় পালে বই যায় কি কৈছে কৃপন শুনা নাই বুলি ভাবছে এই সেটটো মই তহঁতৰ নিচিনা মুখৰ গোন্ধ লোৱা দাঁত চাত নামাজা আলহীৰ কাৰণে ৰাখি থৈ দিছো দালুৱা ইহঁতক লৈ যায় দমকলৰ পৰা লাগি যা এই দমকলৰ পৰা লৈ যা মুখ চুখ ধুই গেছে যা ইমান পুৰণা বাকত কিবা বেয়া বস্তু নাইতো ভয়ে লাগে নহয় আজিকালি বৰ দিনকাল বেয়া আকৌ আলহীকেইটা বোলে আমাৰ এওঁৰে আকৌ বনিয়া গতিকেতো ৰাখবাই লাগব দুদিনমান ৰাখিলেতো বাকাত দুটা ভিতৰতে থব লাগব এওঁ আহিলে যে মোক কি নকৰব বৌ তোৰ হুকুচকুচটো মাৰিলো দে মোৰ ঘাট থৈ আহিলো বৌ আৰু কিবা আছে যদি কচোন আৰু আছে এই বাকচটোত কি আছে খুলবা লাগব ন খুল বাকচটো খুল চাবা লাগব মই কি আছে নাই যেদিনা সন্দুকটো মই খুলবে নেদো ইমান দিন খোলা নাই আৰু এতিয়াও খুলবে নেদো খুলবাই লাগব সেইগিলা কথা কৰি নহয় মই সেইগিলা খুলবাই লাগব বাকচটো নাই মই নখুলো আজি খুল দেৱাই মোক দেখা নাই কি আছে আজিয়ে চাও ইখনটো আমাৰে ঘৰ মোৰেতো ঘৰ চাওচোন কি আছে এটা চাও নাই যোনে যিমান কলো মই নখুলো এইটো লাগেৰি তহঁততে থাক মই ঘৰত যাম তেও এইটো মোক খোলাত নহব পিঠা দিনা সন্দুকটো মই কিয় খুলিবি নখুলো কি মোলা মৰম নাই অকমান দিনে সন্দুকটো দিছে এবারে যে মুজি মায়ে তো একলা থাকবা পারবি না নাই ইটো কেতিয়া হব নয় মই তো কেতিয়া হেৰাব নিবিচাৰো ফল সন্দুক মই ভাঙিয়ে পেলাম যা চাবিও নাই নহয় এতিয়া খুলি পেলাই পিঠা দিনৰে সন্দুক দালুৱা নেকি দালুৱা এইফালে আছোন খালা দালুৱা খালা
রসুন শুনে শালা বেজাই বেয়া লাগছে জানা পিতা দিনৰ সন্দুকটো আজি ভাঙবে লাগা হলে চলি গাওয়া নাই পিতাই হবত তোমাৰ রাখবে নলু দে দে কল কল এলাক বাদ দিয়া আৰু বাবা গাইস এ সব সন্দুকত চেন্দেল ধৰিছি বিতে কি মানুহ আছিলে মৰি মৰি মোকো মাৰি থৈ গেল চালা একযোৰ চেন্দেলৰ কাৰণে মই ইমান দিন মৰি আছিলো মই ভাবছিলো সন্দুকটোত হীৰা মুকুতা সোণৰূপ কিবা কিবি আছিল টকা পইচা এযোৰ আছে ভিতৰত এযোৰৰ কাৰণে মই ইমান দিন এনেকে মৰি আছিলো ধেৎ তেৰিকা যা গেলা সেইকাৰণে কওঁ মায়েৰাম সন্দুকত কি আছে বাদে কৰ্মই ধৰ্ম ওই তহঁতে কৰা চালা এইগিলা মই এইগিলা কৈ কি গিলা কৰি আছিলো সন্দুকটোৰ কাৰণে এই পিতাই থৈ দিছি এইডাল বস্তু চালা মই আজিকে কৰ্ম কৰি গাম এইবিলাক চব বাদ দি চালা হেই যা হে গাঁও যাম মই কি চাই আছ মায়াৰামৰ সন্দুক মায়াৰামৰ সন্দুক এই গাঁৱে মায়াৰামৰ সন্দুক মায়াৰামৰ সন্দুক মায়াৰামৰ সন্দুক বাই বাই মায়ারামর সন্দুক তুক 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 মায়ারামর সন্দুক ও মায়ারামর সন্দুক তুক 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 মায়ারামর সন্দুক